জাতিৰ সংকটকালত বৃহস্পতিবাৰে ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস। ৰূপান্তৰৰ শিল্পীগৰাকীক স্মৰণ কৰিলে ৰাজ্যবাসীয়ে। চৌদিশ মুখৰ হ'ল জ্যোতি সংগীত নৃত্যৰে। জ্যোতিৰ সত্তাক হৃদয়ংগম কৰি শিল্পী দিৱসৰ দিনা সকলোৱে বিৰোধিতা কৰিলে জাতিধ্বংসী বিধেয়কৰ। অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ তেজপুৰত পালন কৰা হয় শিল্পী দিৱস। ত্ৰিমূৰ্তি উদ্যান, সাহিত্য সভা প্ৰাংগণ, জ্যোতি ভাৰতীৰ লগতে তেজপুৰ আৰ্টিষ্ট ফৰামত ৰূপ কোঁৱৰলৈ জনোৱা হয় শ্ৰদ্ধাঞ্জলি। আৰ্টিষ্ট ফৰামত কণ্ঠশিল্পী পংকজ বৰদলৈয়ে পৰিৱেশন কৰে জ্যোতি সংগীত। লগে লগে বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে কেনভাছত আঁকি গ'ল এখন ছবি। জাতিৰ অস্তিত্বৰ সংকটৰ সময়ত চিন্তিত পংকজ বৰদলৈ। যদি এই বিধেয়কখন কেনেবাকৈ গৃহীত হৈ যায় তেতিয়াহ'লে আমি ত্ৰিপুৰী নিচিনা অৱস্থা হ'ব। গতিকে সেই অৱস্থালৈ যোৱাৰ আগতে মই ভাবোঁ প্ৰতিদিনে জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ, ভূপেন ৰাভাৰ গীতবিলাক, দীপালী বৰাৰ গীতবিলাক অসমীয়া মানুহে গাওক। এইসকল স্ৰষ্টাৰ প্ৰাসংগিকতা এতিয়াও আছে। সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব ডাঙৰীয়া, চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া সমন্বিতে বিজেপি চৰকাৰৰ আমাৰ অসমৰ অসমীয়া যিসকল যুৱক আছে, আপোনালোকে আমাৰ ৰাইজৰ পক্ষত থিয় হওক, আপোনালোকক আমি দেৱতা সজাই দিম। তেজপুৰ পৰুৱা কমলাবাৰীস্থিত ৰূপ কোঁৱৰৰ সমাধিত হাত থৈ জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে সৰব হৈ পৰিল তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা। নাগৰিকত্ব সংশোধনী আইন 2016 যদি জাপি দিয়া অসমৰ সৰকাৰী সিদ্ধান্ত লয়, এই তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থানে সমগ্ৰ অসমত শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিবাদ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। আনকি জ্যোতিপ্ৰসাদৰ কবিতাৰে অসমবাসীক সজাগ হ'বলৈ আহ্বান জনালে এইদৰে। ভাষাত শত্ৰু, দেশত শত্ৰু, কলা সাহিত্যত সংগীত শিল্পত সোমাল শত্ৰু, তোৰ ভিতৰত শত্ৰু আহিছে বেয়া বতৰত, মণিকুল গৈ পোৱাৰে আগতে সমূলে নিপাত কৰ, আপোনাৰ ঘৰ ৰাখিবলৈ তই কাৰাৰ মূৰ্তি ধৰ, কঠোৰ প্ৰতিজ্ঞা কৰ, অস্ত্ৰ শস্ত্ৰ ধৰ, ক্ষেত্ৰে ক্ষেত্ৰে ৰণসাজ পিন্ধি নিজৰ কৰ্তব্য কৰ, ৰাখিব লাগিব অসমীয়া ভাষা, কৰিব লাগিব আশা, জিনিব লাগিব বিদ্যুৎ বাণী, শত্ৰুৰ ব্যংগ হাঁহি। অসমীয়া ভাষা আৰু অসমীয়া জাতিৰ দুৰ্দিনৰ সময়ত বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয়ৰ সেতু সুদৃঢ় কৰিবলৈ বৰাকত কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস পালন কৰিলে অসম সাহিত্য সভাই। কলকাছিয়াত জ্যোতি ৰাভা নজৰুল সংঘৰ উদ্যোগত আৰু নামনি অসম জাতীয় বিদ্যালয়ৰ সহযোগত পালন কৰা হয় শিল্পী দিৱস। কলিয়াবৰ শাখা সাহিত্য সভাৰ লগতে কলিয়াবৰ ছাত্ৰ সন্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় শিল্পী দিৱস। তথাকথিত অসমীয়াৰ নেতা কিছুমানে কয় মুছলমান মিয়া অঞ্চলত হেনো অসমীয়া নাই। আজি কলগাছিয়াত আহি তেওঁ চাই যাওক, আমি শিল্পী দিৱস পালন কৰিছোঁ, ৰাভা দিৱসো পালন কৰোঁ, আমাৰ অসমীয়াৰ বিহুও পালন কৰোঁ, তেওঁ আহি চাই যাওক। এই সংকটৰ সময়ত এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'বৰ কাৰণে কলিয়াবৰ শাখা সাহিত্য সভা ওলাই আহিছে। ইফালে ঢেকীয়াজুলিৰ বলুকা শিল্পী ৰঞ্জন শইকীয়াই ৰূপ কোঁৱৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এইদৰে। বলুকা শিল্পত প্ৰাণ পাই উঠে ৰূপ কোঁৱৰ। বকলীয়াঘাটত ইন্দ্ৰধনু কলা নিকেতনৰ উদ্যোগত ব্যতিক্ৰমী ৰূপত পালন কৰা হয় শিল্পী দিৱস। ভ্ৰাম্যমান শিল্পী দিৱসৰ জৰিয়তে ভিন্ন স্থানত পৰিৱেশন কৰা হয় জ্যোতি সংগীত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।